মোৰ মাংসখিনি ৰেডি হৈ গ'ল। আছে কি ধুনীয়া হৈ আহিছে। আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব। যদি ভাল লাগে কমেণ্ট কৰি জনাব আৰু মোৰ খেয়ালি কিচেনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আজি কলডিলৰ লগত মাংস বনাম। মই কলডিল এটা মিহি মিহিকৈ কাটি লৈছোঁ। ভালকৈ ধুই কেনে মই কলডিল এটা মিহি মিহিকৈ কাটি লৈছোঁ। ইয়াত মই মাংস লৈছোঁ। এইখিনি মই মাংস লৈছোঁ আৰু মই পিঁয়াজ মিডিয়াম চাইজৰ পিঁয়াজ দুটা লৈছোঁ। মিহি মিহিকৈ মই পিহনাত মাৰি লৈছোঁ। 2 চামুচ আদা নহৰু লৈছোঁ। মই আদা নহৰুখিনি ভালকৈ পিচি লৈছোঁ। আৰু 2টা মই শুকান জলকীয়া, এটা কেঁচা জলকীয়া, এখিলা তেজপাত আৰু আধা চামুচ জিৰা আৰু কেইডোখৰমান ডালচেনি, এটা লং আৰু 2টা ইলাচি। মই এইখিনি গৰম মছলা লৈছোঁ। আধা চামুচ জিৰা লৈছোঁ, আধা চামুচ ধনিয়া গুড়ি, চামুচ মই চিকেন মছলা লৈছোঁ। কালাৰৰ কাৰণে আধা চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ লৈছোঁ আৰু আধা চামুচ অলপমান মই জলকীয়া গুড়ি লৈছোঁ আৰু আধা চামুচ মই জালুক গুড়ি লৈছোঁ। আধা চামুচ মই ৰং গুড়া দিছোঁ। মই মছলাখিনি পানী দি মিক্স কৰি ল'ম। পানী দি মছলাখিনি ভালকৈ মিক্স কৰি ল'ম। মোৰ কেৰাহীখন গৰম হৈ আছে। মই কেৰাহীখনত এতিয়া তেল দিম। কেৰাহীখনৰ তেলখিনি গৰম হৈ আহিছে। মই এতিয়া আধা চামুচ জিৰা দি দিছোঁ আৰু মই ডালচেনি ইলাচি কেইডোখৰো মই দি দিছোঁ, লং এটা সৈতে। এখিলা মই তেজপাত লৈছিলোঁ, তেজপাত খিলাও দি দিছোঁ। লগতে মই শুকান জলকীয়া 2টা ভাঙি কেনে দি দিছোঁ। মই মছলাখিনি অলপ ভাজি ল'ম। কাটি লোৱা মিডিয়াম চাইজৰ 2টা পিঁয়াজ মই ইয়াত দি দিম। মই পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হ'ব দিম। ৰঙচুৱাকৈ মই ভাজি ল'ম। এয়া মই পিঁয়াজখিনি মই ভালকৈ ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ আহিছে। মই ইয়াত এতিয়া আদা নহৰু 2 চামুচ পিচি লৈছিলোঁ, মই এইখিনি দি দিম। দি মই ভালকৈ আদা নহৰুখিনি আৰু পিঁয়াজখিনি আৰু অলপ ভাজি ল'ম। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। এয়া মই ইয়াত যিখিনি মছলা পানী দি লৈছিলোঁ, মই সেইখিনিতে মছলাখিনি ইয়াত দি দিম। মই মছলাখিনি এতিয়া দি দিছোঁ। দি কেনে মই মছলাখিনি ভালকৈ ভাজি ল'ম। মই ইয়াত অলপ আৰু পানী দিম। মছলাখিনি ভাজ খাবৰ কাৰণে অলপ আৰু পানী দিম। মই মছলাখিনি ভালকৈ ভাজি ল'ম। মই অলপ মছলাখিনি ভাজ খাবৰ কাৰণে অলপ ঢাকন লগাই দিম। মই এতিয়া ঢাকনখন আঁতৰাই চাম। মই 5 মিনিটমান ভালকৈ মছলাখিনি ভাজি লৈছোঁ। এয়া চাওক মছলাখিনি পানীখিনি শুকাই গ'ল আৰু ধুনীয়াকৈ তেল ওলাব ধৰিছে। এইখিনি কি ধুনীয়া হৈ আহিছে মছলাখিনি। এয়া দেখিছে কি ধুনীয়াকৈ মোৰ মছলাখিনিৰ পৰা তেল ওলাব ধৰিছে। এতিয়া মই ইয়াৰ ওপৰত মাংসখিনি দিম। মই মাংসকেইডোখৰ লৈছিলোঁ, মাংসকেইডোখৰ দি দিম এতিয়া। মাংসখিনি দি মই ভালকৈ লৰাই দিম।
মই ইয়াত জোখ পৰিমাণ হিচাপে মই এতিয়া নিমখ দিম। আপোনালোকে জোখ পৰিমাণ হিচাপে নিমখটো দি ল'ব। মই আধা চামুচ নিমখ দি লৈছোঁ। নিমখখিনি দি মই ভালকৈ লৰাই দিম। মই মাংসখিনি ভালকৈ লৰাই মাংসখিনি ভালকৈ সিজিব দিম। এতিয়া মই ঢাকনখন লগাই গেছটো পুৰা কম কৰি মই ভালকৈ সিজিব দিম। এতিয়া মই মাংসখিনিৰ পৰা ঢাকনখন আঁতৰাই চাম মাংসখিনি। আছোঁ মই অকণমান লৰাই দিম। মই 5 মিনিটৰ পিছত মাংসখিনি চাইছোঁ। মাংসখিনিৰ পৰা মোৰ পানী ওলাব ধৰিছে আৰু অলপ মই ভালকৈ ভাজি ল'ম। এয়া মোৰ মাংসখিনিৰ পৰা ধুনীয়াকৈ পানীখিনি ওলাব ধৰিছে। মই ভালকৈ ভাজি ল'ম আৰু অলপ মাংসখিনি ভাজ খাব দিম। মই ঢাকনখন লগাই দিছোঁ। মই এতিয়া 15 মিনিটমান হ'ল মাংসখিনি ভজা। মই ঢাকনখন আঁতৰাই চাইছোঁ। এয়া চাওক মই মাংসখিনি ভালকৈ ভাজি লৈছোঁ আৰু মই মাংসখিনিৰ পৰা কি ধুনীয়াকৈ তেল ওলাব ধৰিছে। এয়া দেখিছেনে? ইমান ধুনীয়াকৈ তেলখিনি ওলাই পৰিছে। এতিয়া মই ইয়াত কাটি থোৱা কলডিলখিনি দিম। আপোনালোকে খুব মাংসটো ভাজি ল'ব মছলাখিনিৰ লগত, আৰু মাংসখিনি যেতিয়া তেল ওলাব ধৰিব তেতিয়া আপোনালোকে কলডিলখিনি দিব। এতিয়া মই ইয়াত কলডিলখিনি দি দিছোঁ। কলডিলখিনি দি মই ভালকৈ লৰাই দিম। মই এতিয়া আকৌ কলডিলখিনিৰ লগত মাংসখিনি আকৌ ভালকৈ ভাজ খাব দিম। মাংসখিনি ভজা হৈ গৈছে। মই এতিয়া কলডিলখিনি খুব ভালকৈ সিজিব দিম আৰু ঢাকনখন লগাই গেছটো কম কৰি আৰু ভালকৈ সিজিব দিম। এতিয়া মই কলডিলখিনি দিয়াৰ পিছত ঢাকনখন আঁতৰাই চাইছোঁ। মোৰ মাংসখিনি আছোঁ কি ধুনীয়াকৈ তেল ওলাই আহিছে। মই আকৌ 10 মিনিটমান প্ৰায় ভাজি ল'লোঁ মাংসখিনি। এয়া কি ধুনীয়াকৈ হৈ আছে দেখিছে। মই আৰু 5 মিনিটমান সিজাম মাংসখিনি, তাৰপিছত হৈ যাব। দেখিছে মই আৰু অলপ সময় সিজাম। এতিয়া মই ঢাকনখন আকৌ লগাই দিছোঁ, গেছটো কমাই দিছোঁ। মই এতিয়া ঢাকনখন আঁতৰাই কিনে চাম। এয়া মই যি এটা কেঁচা জলকীয়া লৈছিলোঁ মই এইটো এতিয়া ওপৰত ফালি কেনে দি দিছোঁ। মই আকৌ লৰাই দিম। মোৰ মাংসখিনি হৈয়ে আহিছে আৰু অলপ সময় সিজাম, হৈ আহিব। ঢাকনখন লগাই দিছোঁ মই। এতিয়া মই ঢাকনখন আঁতৰাই চাইছোঁ। এয়া মোৰ মাংসখিনি হৈ আহিছে। এয়া কি ধুনীয়াকৈ তেল ওলাব ধৰিছে। মাংসখিনিও সিজি গৈছে, কলডিলখিনিও ভালকৈ সিজি গ'ল। ইয়াৰ ওপৰত মই এতিয়া ধনিয়া পাত দি নমাই দিম গেছ। এয়া মই ওপৰত ধনিয়া পাত দি দিছোঁ। এতিয়া মোৰ মাংসখিনি হৈ গৈছে। মই গেছটো অফ কৰি দিম। এতিয়া মই বাতি এটাত মাংসখিনি ধুনীয়াকৈ উলিয়াই দিম। আছোঁ কি ধুনীয়া হৈ আহিছে।
মোৰ মাংসখিনি ৰেডি হৈ গ'ল। তাৰপিছত কি ধুনীয়া হৈ আহিছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। যদি ভাল লাগে কমেণ্ট কৰি জনাব আৰু মোৰ খেয়ালি কিচেনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।